হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান ঘৰতে আছোঁ। যিবিলাক বন্ধু বান্ধৱী আজি নতুনকৈ আহিলে মোৰ ভিডিঅ'ত, তেওঁলোকক মোৰ ভিডিঅ'ত মই ৱেলকাম জনালোঁ। যিবিলাক বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক মই ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনালোঁ। আজিও আপোনালোকলৈ কেইযোৰমান চাদৰ মেখেলা কালেকশ্যন আনিলোঁ। এই কালেকশ্যনৰ মাজত আপোনালোকে চিলেকশ্যন কৰক আৰু মই দিয়া হোৱাটছএপ নম্বৰত আপোনালোকে অৰ্ডাৰ দিয়ক। আজি আপোনালোকৰ মাজলৈ মই আনিলোঁ এটা সোণালী সুযোগ। এই সোণালী সুযোগ আপোনালোকে একেবাৰে হেৰুৱাই নেপেলাব। এই সোণালী সুযোগটো হ'ল চিল্কি বাই। চিল্কি বাইক এনেকুৱা এটা এপ্লিকেশ্যন, যি এপ্লিকেশ্যন অকল অসমীয়া চাদৰ মেখেলা আপোনালোকে পাব, একেবাৰে কম দামতে পাব। আপোনালোকে যদি বিজনেছ কৰিব বিচাৰে তেতিয়াহ'লে এই চিল্কি বাইৰ পৰা হোলচেল লৈ আপোনালোকে ৰিটেইলত বিক্ৰী কৰিব পাৰিব। আপোনালোকে এই এপ্লিকেশ্যনটো খুবেই ভাল আৰু তাত থকা চাদৰ মেখেলাবিলাক বহুত কমফৰ্টেবল আৰু একেবাৰে গেৰাণ্টেড চাদৰ মেখেলা এইবিলাক। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকে, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিব একেবাৰে পাহৰি যায়। আপোনালোকৰ ছাপোৰ্টেই মোৰ নেক্সট ভিডিঅ' বনোৱাত মোৰ সহায় হয়। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে বেল আইকন বজাব। জয় অসম।